নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। অসম চৰকাৰৰ ফালৰ পৰা আহিছে এখন আপোনালোকৰ ৰিটাৰ্ণ এক্সামৰ নটিফিকেশ্যন। তো সকলোৰ কাৰণে ভাল খবৰ। অসম চৰকাৰৰ যি স্বাস্থ্য বিভাগৰ ৩,৯৪৫টা ভেকেঞ্চি আছিলে, তাতে এপ্ৰিল মাহত আপোনালোকৰ যিখিনি এপ্লাইখিনি হৈ গৈছে আৰু এতিয়া আহিছে আপোনালোকৰ এক্সামৰ নটিফিকেশ্যন। তো এক্সাম মতে আপোনালোকে 9 মে'ৰ পৰা এডমিট কাৰ্ডবিলাক পাব আৰু 15 মে' তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। ইয়াতে ৩,৯৪৫টা ভেকেঞ্চি আছিলে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ। তো ইয়াতে সকলোখিনি ইনফৰমেশ্যন জনাই দিয়া হ'ব, লগতে যিখন অফিচিয়েলি নটিচ আহিছে এক্সামৰ ওপৰত সকলোখিনি আপোনালোকক দেখাই আছোঁ। ইয়াতে চাব DSS, DME, DSS FW আৰু IOS আছাম। তো ইয়াৰ ফালৰ পৰা আহিছিলে ৩,৯৪৫টা ভেকেঞ্চি আহিছিলে। আপোনালোকৰ ক'ত কিমানটা ভেকেঞ্চি আছিলে আপোনালোকে ইয়াতে লিংক দিয়া আছে, আহি পিনি চাই ল'ব। আৰু এতিয়া চাব আপোনালোকৰ যিখন অফিচিয়েল নটিচ আহিছে, নটিচখন আপোনালোকক মই দেখাই আছোঁ। তো এই নটিচখন আজি আহিছে, ৰিটাৰ্ণ এক্সাম নটিচ। ইয়াতে ভালদৰে মন কৰিব, ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম, ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছ তথা DSS আছাম, DSS FW আছাম, IOS আছাম, DME আছাম। তো এই গোটেইকেইটাৰ ফালৰ পৰা আহিছে। আপোনালোকে ইয়াতে চাব ৰিটাৰ্ণ এক্সামিনেশ্যন, আৰু ইয়াতে ৰিটাৰ্ণ এক্সামটো হ'ব আপোনালোকৰ 3টা ছেশ্যনত হ'ব। চাব আপোনালোকক কৈ আছোঁ ইয়াতে গ্ৰেড 3 টেকনিকেল, গ্ৰেড 3 নন টেকনিকেল আৰু গ্ৰেড 4 পোষ্টৰ। তো 3টা ছেশ্যন মানে আপোনালোকৰ ধৰি লওক 15 তাৰিখে এক্সামটো অনুষ্ঠিত কৰিব, আৰু সেই 15 তাৰিখে আপোনালোকৰ এটা মৰ্ণিং হ'ব, এটা দুপৰীয়া হ'ব, আৰু এটা ধৰি লওক আবেলি এনেকুৱা ধৰণে পাতিব পাৰে এক্সামটো 3টা ছেশ্যনত, যিহেতু গ্ৰেড 3 টেকনিকেল, গ্ৰেড 3 নন টেকনিকেল আৰু গ্ৰেড 4 আছে। আৰু ইয়াতে চাব 15 মে' তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব, আৰু ইয়াতে আপোনালোকে 9 মে'ৰ পৰা অৰ্থাৎ 9 তাৰিখৰ পৰা এডমিট কাৰ্ডখিনি ডাউনলোড কৰিব পাৰিব। DME আছাম, DSS আছাম আৰু DSS FW আছাম, IOS আছাম। তো এই 4টাৰ ৱেবছাইটত গৈ পিনি আপোনালোকে এডমিট কাৰ্ডখিনি ডাউনলোড কৰিব পাৰিব 9 মে' তাৰিখৰ পৰা। তো সকলোৱে ৱেইট কৰি আছিল এক্সামৰ ডেটৰ কাৰণে। যিখিনি কেণ্ডিডেটে ৩,৯৪৫টা ভেকেঞ্চিত এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে অতি ভাল খবৰ, এক্সামটো এতিয়া দিব পাৰিব সকলোৱে, গতিকে এইকেইদিন প্ৰিপাৰেশ্যন কৰিব পাৰে। আৰু যিটো এডভাৰটাইজমেণ্ট ডিটেইলছ হয় আৰু সকলোখিনি নটিচ, আৰু লগতে এইটো যিটো এক্সামৰ নটিচ আহিছে মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, আপোনালোকে এইটো ভালদৰে পঢ়ি যাওক। ফ্ৰেণ্ডসকলৰ মাজত প্ৰস্তুত এটা ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু যোনখিনি ফ্ৰেণ্ডে আপোনালোকৰ এপ্লাই কৰিছিলে তেওঁলোককো খবৰটো জনাই দিয়ক। আৰু এডমিট কাৰ্ড যেতিয়া আহে আপোনালোকে লিংক পাই যাব, ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ। আৰু এইখিনিতে মন কৰিব আপোনালোকে এটা হোৱাটছআপ গ্ৰুপৰ নাম্বাৰ দিয়া আছে, আৰু তাতে আপোনালোকে এটা হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে। আপোনালোকৰ যিখিনি মেল কেণ্ডিডেট হয় তেওঁলোকে হোৱাটছআপৰ গ্ৰুপটোত ডাইৰেক্ট গৈ পিনি জইন কৰিব পাৰে, আৰু যিখিনি ফিমেল আছে তেওঁলোকে এটা জইন বুলি মেছেজ কৰি দিব হোৱাটছআপত, বা আপোনালোকে ডাইৰেক্ট লিংকত গৈ পিনি জইন হ'ব পাৰে গ্ৰুপটোত। যেতিয়া এডমিট কাৰ্ড আহে লগালগ পাই যাব, আপোনালোকে তাতে লিংক শ্বেয়াৰ কৰি দিয়া হ'ব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।